গাইজ নমস্কাৰ আমাৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আছোঁ মথাউৰিৰ কিছুমান ধুনীয়া পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক গাইজ। মথাউৰিৰ এই তলফালে নামি আছোঁ গাইজ। আৰু গাইজ পুঠিমাৰী নদীটো আমাৰ ইয়াতেই গাইজ কাষতে আছে। গাইজ ইমান জংঘল গাইজ। গাইজ কি ধুনীয়া পৰিৱেশ চাওক। জংঘল কিন্তু পৰিৱেশটো ভাল গাইজ। আৰু ঢেকে চেকে খাব লাগে আমাক ক'ব গাইজ। গাইজ এই চাওক পুঠিমাৰী নদী চাওক গাইজ। Control. নদীৰ মাজত আমি গাইজ কি ধুনীয়া পৰিৱেশ। এই চাওক গাইজ এইটো পুঠিমাৰী নদী গাইজ। পুঠিমাৰী নদী আপোনালোক সকলোৱে চিনিয়ে পায়। পুঠিমাৰী নদী এইখন দলং। ক'বা নেকি? এইটো মাছ মাৰাৰ কাৰণে এইটো সেই কৰা গৈছিল, মানে মাছ মাৰাৰ কাৰণে মাছ পায় গাইজ। মাছ পায় নদীত, মাছ পায়। পায় গাইজ। মাছ মাৰা ৰখাৰ কাৰণে এইটো সেই কৰা হৈছিল। ৰ'দ পৰে নে গাইজ? চাই লাগে না? চাই লাগে। ৰাতি অলপমান প্ৰব্লেম হয়। ৰাতি মাৰে আমাৰ ইয়াতে ৰাতি মাৰে। পাগলা মানুহ ঠোক চোক নোহোৱা চলিতে আমি আৰু চেষ্টা কৰিছোঁ। আমি আকৌ মাথাউৰিতে আহিলোঁ। আমি মাথাউৰিৰ মাথাউৰিটোৰ কাষতে এইটো এটা সৰু শিৱ মন্দিৰ এটা আছে। এইটো নামি যাওঁ তই। এই ল'ৰাটো কিন্তু ঠিকে আছে, বাকী চব কিন্তু গাইজকৈ বেছিকৈ থাকে। তো কথা নাই, গাইজকৈ থাকিলেও কথা নাই। ভাল হৈ গাইজ। এইটো আমাৰ শিৱ মন্দিৰ। এইটো ভিতৰৰ ফালে শিৱলিংগ এটা আছে সৰু চাই। অলপ পথটো কমকৈ কৈছে হ'ব বাৰু, কথা নাই। এডাল বহুত ডাঙৰ আহঁত গছ এডাল ঠিকে আছে। আমি বহুত দেখাব চেষ্টা কৰিম এই আৰম্ভণি আৰু